নমস্কাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীসকল ইতিমধ্যে তোমালোকৰ সুবিধাৰ্থে সমাজ বিজ্ঞান বিষয়ৰ যথেষ্ট সংখ্যক পাঠভিত্তিক আলোচনা ক্লাছ টিউশ্যন 10 চেনেলৰ জৰিয়তে আলোচনা কৰিলোঁ হওক তোমালোকে নিশ্চয় চাইছা ওপৰত লিংক দিয়া আছে ইচ্ছা কৰিলে পুনৰ চাব পাৰিবা এতিয়া আমি তোমালোকৰ পাঠসমূহৰ প্ৰতিটো অধ্যায়ত কিমান নম্বৰ আছে আৰু 100% কমন কুৱেশ্যনবোৰ ডিসকাস কৰিম তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চালে অধ্যায়টোত থকা সকলো কেইটা নম্বৰ লাভ কৰিবলৈ সক্ষম হ'বা আজি আমি আলোচনা কৰিম সমাজ বিজ্ঞানৰ ইতিহাস অংশটোৰ পঞ্চমটো অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এই অধ্যায়টোৰ পৰা HSLC পৰীক্ষাত মুঠ নম্বৰ আহিব 7 তাৰে মাল্টিপল চইচৰ এটা কুৱেশ্যন আহিব 2 নম্বৰৰ দুটা কুৱেশ্যন আহিব আৰু 3 বা 4 নম্বৰৰ ভিতৰত এটা কুৱেশ্যন আহিব প্ৰথমে আলোচনা কৰিম 1 আৰু 2 নম্বৰীয়া প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ উত্তৰ পূৰ্বাঞ্চল শব্দটো কোনে উদ্ভাৱন কৰিছিল উত্তৰ পূৰ্বাঞ্চল শব্দটো ঔপনিৱেশিক ব্ৰিটিছ শাসকসকলে উদ্ভাৱন কৰিছিল আহোম ৰাজবংশই কেতিয়াৰ পৰা কেতিয়ালৈ অসমত শাসন কৰিছিল উত্তৰটো হৈছে আহোম ৰাজবংশই 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈ অসমত শাসন কৰিছিল অসমকে ধৰি সমগ্ৰ উত্তৰ পূব অঞ্চলটোত অধিকাংশ কোন জনজাতিৰ লোকে বসবাস কৰি আহিছে উত্তৰটো হ'ল অসমকে ধৰি সমগ্ৰ উত্তৰ পূব অঞ্চলটোত মংগোলীয় গোষ্ঠীৰ বিভিন্ন শাখা প্ৰশাখাৰ অন্তৰ্গত জনজাতীয় লোকসকলে বসবাস কৰি আহিছে মেঘালয়ৰ খাচীয়া লোকসকল কোন গোষ্ঠীৰ লোক উত্তৰ হৈছে মেঘালয়ৰ খাচীয়া লোকসকল অষ্ট্ৰিক গোষ্ঠীৰ লোক গীত গোবিন্দ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল এইটো তোমালোকে মনত ৰাখিবা HSLC 2016ত আহিছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে গীত গোবিন্দ অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিজন হ'ল ৰামনাৰায়ণ চক্ৰৱৰ্তী চৰ্যাপদসমূহ কেতিয়া ৰচিত হৈছিল উত্তৰ হৈছে চৰ্যাপদসমূহ খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 14শ শতিকালৈ ৰচিত হৈছিল শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম হৈছে চিহ্নযাত্ৰা আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল এইটো 2015 বৰ্ষত আহিছিল HSLCত উত্তৰটো হৈছে হজৰত শাহ মিলন বা হজৰত শাহ মিৰাণ এই দুয়োটাই গ্ৰহণযোগ্য বিভিন্ন কিতাপত বিভিন্ন ধৰণে আছে তাৰ পাছৰ প্ৰশ্নটো হ'ল দৰং জিলাত প্ৰচলিত থকা কেইবিধমান লোকনৃত্যৰ নাম লিখা এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন HSLC 2020 আহিছিল দৰং জিলাত প্ৰচলিত কেইবিধমান লোকনৃত্য হ'ল ঢেপাঢুলীয়া বৰঢুলীয়া আৰু দেওধনী নৃত্য ওজাপালি বিশেষকৈ ক'ত ক'ত প্ৰচলিত ওজাপালি বিশেষকৈ কামৰূপ নলবাৰী বৰপেটা দৰং আদি জিলাসমূহত প্ৰচলিত দ পৰ্বতীয়া শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল দ পৰ্বতীয়া শিলৰ তোৰণখন খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত নিৰ্মিত হৈছিল HSLC 2018ত অহা এইটো প্ৰশ্ন চাবাচোন ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুটা স্থাপত্যৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে হাছিৰ স্তূপ আৰু তাজমহল এতিয়া আমি আলোচনা কৰিবলৈ লৈছোঁ চমু উত্তৰৰ প্ৰশ্নসমূহ ইয়াত প্ৰতিটো প্ৰশ্নত 2 পৰা 3 নম্বৰ থাকিব প্ৰথম প্ৰশ্নটো হৈছে
শংকৰদেৱৰ ৰচনাৱলীসমূহৰ নাম লিখা। উত্তৰ: শংকৰদেৱৰ ৰচনাৱলীসমূহ হ'ল কীৰ্তন, অংকীয়ানাট, পত্নীপ্ৰসাদ, কালিয়া দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয় ইত্যাদি। মাধৱদেৱৰ ৰচনাৱলীসমূহৰ নাম লিখা। মাধৱদেৱৰ ৰচনাৱলীসমূহ হ'ল দধিমথন, ঝুমুৰা, চোৰধৰা, ইম্পৰা গুচোৱা ইত্যাদি। ভট্টদেৱৰ ৰচনাৱলীসমূহৰ নাম লিখা। ভট্টদেৱৰ ৰচনাৱলীসমূহ হৈছে কথাগীতা, ভাগৱত কথা আৰু ৰত্নাৱলী। ব্ৰিটিছ শাসনকালত ছপা কৰা কেইখনমান বুৰঞ্জীৰ নাম লিখা। ব্ৰিটিছ শাসনকালত ছপা কৰা কেইখনমান বুৰঞ্জী হৈছে দেওধাই বুৰঞ্জী, তুংখুঙীয়া বুৰঞ্জী, কছাৰী বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী, পাটশ্বাহ বুৰঞ্জী ইত্যাদি। আজান পীৰ কোন? তেওঁ কেতিয়া অসমলৈ আহিছিল? আজান পীৰ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আছিল। তেওঁ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত অসমলৈ আহিছিল। অসমৰ চিত্ৰকলাৰ কেইখনমান সচিত্ৰ পুথিৰ নাম লিখা। অসমৰ চিত্ৰকলাৰ কেইখনমান সচিত্ৰ পুথি হৈছে আনন্দলহৰী, ষষ্ঠী বিদ্যাৰ্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ, শংখচূড় বধ, লৱকুশৰ যুদ্ধ ইত্যাদি। ষষ্ঠী বিদ্যাৰ্ণৱ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াত কোনে চিত্ৰ অংকিত কৰিছিল? ষষ্ঠী বিদ্যাৰ্ণৱ গ্ৰন্থখন সুকুমাৰ বৰকাইতে ৰচনা কৰিছিল। ইয়াত দিলবৰ আৰু দুচাই এই দুজন চিত্ৰকৰে চিত্ৰ অংকিত কৰিছিল। অসমৰ প্ৰাচীনতম মন্দিৰ কেইটামানৰ নাম লিখা। অসমৰ প্ৰাচীনতম মন্দিৰ কেইটামান হৈছে কামাখ্যা মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদৌল, জয়দৌল, দেৱীদৌল, ফাকুৱা দৌল, নেঘেৰিটিঙৰ শিৱদৌল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ, দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱ মন্দিৰ ইত্যাদি। এতিয়া HSLC 18ত অহা এটা প্ৰশ্ন চোৱাচোন। প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে? এইটো আহিছিল HSLC 2018ত। ইয়াৰ উত্তৰটো শুনিবা। প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ তিনিটা ভাগত ভগোৱা হৈছে। এই তিনিটা হৈছে উত্তৰ ভাৰতীয় নগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্যা আৰু কৃষ্ণা নদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেছৰ শৈলী। ছাত্ৰ ছাত্ৰীসকল, আজিৰ প্ৰশ্নোত্তৰৰ আলোচনাটি ইমানতে সামৰিছোঁ। ইয়াৰ পাছৰ ভিডিঅ'ত অন্য এটা গুৰুত্বপূৰ্ণ অধ্যায়ৰ সম্ভাৱ্য প্ৰশ্ন আৰু তাৰ উত্তৰসমূহ আলোচনা কৰিম। যদি তোমালোকে আমি আলোচনা কৰা প্ৰশ্নসমূহৰ PDF ফাইল বিচাৰা তেন্তে আমাৰ ডেছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।